নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ চেনেল ফেব্ৰিক আৰলৈকে। আজি আমি এটা নতুন ধৰণৰ ভিডিঅ' লৈ আহিছোঁ আৰু এই ভিডিঅ'টো হৈছে ফেব্ৰিক কৰা কিন্তু আলুৰ ব্লক বনাই পেলাই। এটা আলু ল'ব, তাক দুটুকুৰ কৰি আপোনালোকে কাটি ল'ব, তাৰপিছত এনেকৈ ব্লক বনাই ল'ব পাৰিব। যিকোনো শ্বেপত আপোনালোকে ব্লক বনাব। তাৰপিছত দুটুকুৰ স্পঞ্জ ল'ব, তাতে নিজৰ পচন্দমতে কালাৰ ঢালিব, ঢালি পেলাই ব্ৰাছেৰে এনেকৈ মিলাই ল'ব। তাৰপিছত যিকোনো উকা কাপোৰত আপোনালোকে এইটো ব্যৱহাৰ কৰিব পাৰিব। মই এটা গাৰু কভাৰ লৈছোঁ আৰু কেনেকৈ কৰিছোঁ চাওঁ আহক। প্ৰথমতে ব্লকটো স্পঞ্জ টুকুৰাত দি পেলাই হেঁচি দিব, তাৰপিছত এইটো কাপোৰত হেঁচি দিলেই হ'ল। খুব সহজে হয় এইটো আৰু দেখিবলৈ খুব ধুনীয়া হয়। যিসকলে ফেব্ৰিকৰ ফুল আঁকিবলৈ নাজানে বা ফুল আঁকোতে অকণমান সমস্যা অনুভৱ কৰে, তেওঁলোকে এনেকৈয়ে ব্লক বনাই পেলাই খুব ধুনীয়াকৈ নিজৰ ডিজাইনসমূহ ক্ৰিয়েট কৰিব পাৰিব। খুব সহজতে হয় আৰু কম কষ্টত হয়, লগতে ৰঙো খুব কম যায়। মই দুটা শ্বেপ বনাই লৈছোঁ, এটা 4কোণীয়া আৰু এটা 3কোণীয়া। আপোনালোকে নিজৰ পচন্দ মতে শ্বেপটো বনাই ল'ব পাৰিব, কোনো কথা নাই। মোৰ ওচৰত সেউজীয়া আৰু ক'লা এই দুটা ৰং আছিলে, সেইকাৰণে এই দুটা ৰং ব্যৱহাৰ কৰিছোঁ। এফাল হৈ গৈছে আমাৰ, তাৰপিছত আকৌ তেনেকৈ চাপবোৰ বহাই গৈছোঁ। চাপটো বহাওঁতে এটা কথা মনত ৰাখিব লাগে, যেতিয়া আমি কাপোৰত দিম অকণমান জোৰে দিব। এতিয়া অকণমান জোৰে দিলে কি হয়, ধুনীয়াকৈ চাপটো বহি যায়। খুব ধুনীয়াকৈ বহি যাব চাপটো, অকণমান জোৰে দিলে হ'ল খালি। মোৰ ছাইডেৰে অকণমান লাগি গৈছে, এইটো নালাগিবলৈ হ'লে আপোনালোকে যিটো ব্লকৰ ছাইডখিনি কাপোৰেৰে মচি ল'ব লাগে। এইটো কাপোৰেৰে যদি মচি লোৱা যায় তেতিয়াহ'লে একদমেই নালাগে, খুব চাফা হয় দেখিবলৈ। আপোনালোকে এই ডিজাইনটো গাৰুৰ কভাৰ, বেডশ্বীট, টেবুল ক্লথ, আনকি মেখেলা চাদৰতো ট্ৰাই কৰিব পাৰে। খুব চিম্পুল হয় দেখিবলৈ, অতি সোনকাল হয় আৰু লগতে খুব সহজ। ফুল আকাৰ কোনো ঝামেলা নাথাকে, পাত মিলোৱাৰ এনেকুৱা কোনো ঝামেলা নাথাকে। খুব ধুনীয়া হয় আৰু খুব কম ৰঙত হয়। এই স্পঞ্জত অকণমান ৰং ঢালি ল'লে তাৰে আমি বহাই যাব পাৰোঁ। নেক্সট আমি আনটো ফাল আকৌ ষ্টাৰ্ট কৰিছোঁ। গ্ৰীণটো বহাই গৈছোঁ আৰু তাৰ মাজে মাজে ব্লেকটো বহাই দিছোঁ। খুব সোনকালে তৈয়াৰ হৈ উঠে, চাওকচোন অতি কম সময়ত কি ধুনীয়াকৈ হৈ উঠিছে। যদিহে আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে বেল আইকনটো দবাই দিব। একেবাৰে ড্ৰয়িং কৰিবলৈ নজনা মানুহেও এইটো ট্ৰাই কৰি চাব পাৰে। আপোনালোকে নিজৰ ডিজাইন দি চাব পাৰে, বিভিন্ন কালাৰ ইউজ কৰিব পাৰে। একোটুকুৰ উকা কাপোৰ খুব ধুনীয়া হৈ উঠে। আনটো ছাইড আমি কৰি লৈছোঁ। গ্ৰীণটো আগতে দি লৈছোঁ, তাৰ মাজে মাজে আমি ব্লেকটো বহাই ল'ম। জাষ্ট এটা কথা মনত ৰাখিব, যেতিয়া এইটো কাপোৰত দিব অকণমান সময় হেঁচি ধৰিব বা অকণমান জোৰে দিব, যাতে ধুনীয়াকৈ চাপটো বহি যায়। একেবাৰে কম ৰং খৰচ হয় আৰু একদম সহজ তথা অতি কম সময়ত হৈ উঠে। যদিহে ভিডিঅ'টো ভাল লাগিছে আপোনালোকে কমেণ্ট বক্সত মোক জনাব। অতি সহজতে এটা ধুনীয়া ডিজাইন তৈয়াৰ হৈ গ'ল। আমাৰ গাৰু কভাৰটো দেখুৱাই দিছোঁ এবাৰ, এয়া চাওক। এয়া চাওক, চাৰিওফালৰ পৰা কিমান ধুনীয়া দেখিছে। একেবাৰে কম কষ্টত হৈছে আৰু অতি সহজত আৰু কম সময়ত, একদম সময় কম লাগে। ইয়াতে মাজত আপুনি কিবা ফুল আঁকিব পাৰে বা চাপ বহুৱাব পাৰে। মই চাবেৰে আৰু এটা ডিজাইন কৰিবলৈ ট্ৰাই কৰিম, চাবচোন।
এটাৰ ওপৰত এটা দুইটা কালাৰ মিক্স কৰি পেলাই কৰিছোঁ। আপোনালোকে মাজত ফুল আঁকি দিব পাৰে। এই দুটা কালাৰে মই ইউজ কৰিছোঁ, বেলেগ কালাৰো আপোনালোকে ইউজ কৰিব পাৰে। মাজতো মই এনেকৈ ব্লকটোৰে বহাই দিছোঁ। যদিহে ভিডিঅ'টো ভাল পাইছে, লাইক আৰু ছাবস্ক্ৰাইব কৰিব। লগতে কমেণ্ট বক্সত জনাবলৈও নাপাহৰিব। আপোনালোকে এই ডিজাইনবোৰ মেখেলা চাদৰতো ট্ৰাই কৰিব পাৰে। অতি সোনকালে হয়, লগতে খুব ধুনীয়া লাগে। আৰু বেড কভাৰত, টেবুল ক্লভাৰতো চাওক কিমান ধুনীয়া দেখিছে আৰু ইমান সহজে হৈছে আৰু বহুত কম সময়ত হৈছে। আলু ব্লকটো নিজ ইচ্ছামতে শ্বেপ দি পেলাই কাটি ল'ব, গোল কৰিও কাটি ল'ব পাৰে। ইমান কম সময়ত এটা গাৰু কভাৰ তৈয়াৰ হৈ গ'ল। খুবেই ধুনীয়া। বহুত বহুত ধন্যবাদ থাকিল। আগলৈও ভিডিঅ'সমূহ চাই থাকিব।